নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল নলেজ আছামলৈ স্বাগতম জনাইছোঁ। আজি আহি মই জোনাইত আছোঁহি। তো আপোনালোক সকলোৱে জানেই জোনাইত আমাৰ সকলোৰে মৰমৰ মনোজ ভাইৰ ঘৰ আছে। তো জোনাইলৈ আহিলোঁ যেতিয়া নেকি মনোজ ভাইক বোলো এবাৰ লগ কৰি যাওঁ। তো সেই উদ্দেশ্যে মনোজ ভাইৰ ঘৰৰ পৰা অলপ আগত আহিলোঁ। আমি মনোজ ভাইক বহুত বহুত ধন্যবাদ দিছোঁ, ইমানখিনি ব্যস্ততাৰ মাজত আমাক যথেষ্টখিনি সময় দিলে। আৰু আমি তো এতিয়া বাটতে অলপ টাইম ৰখিছোঁ ছাঁত, ইমান ডাঙৰ ৰ'দ দিছে। তো মনোজ ভাইৰ লগত গ'লোঁ, বোলো ভিডিঅ' এটাও বনাওঁ। এনেই সৰু সুৰাকৈ দুই এষাৰ কথা পাতিলোঁ মনোজ ভাইৰ লগত। তাকে কিনো বোলো কথা পাতিলোঁ, আপোনালোকে চাবচোন ভিডিঅ'টো। তো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু দেই, একদম জল্দি 1K কৰি দিয়ক। চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, ভিডিঅ'বোৰ শ্বেয়াৰ কৰক বন্ধুবৰ্গলৈ। তো তাকে কামনা কৰিলোঁ। তো ধন্যবাদ। নমস্কাৰ। অলপ মানে বেলেগ ধৰণৰ ভিডিঅ'টো মই আৰম্ভ কৰি দিছোঁ এই বন্ধুৰ চেনেলত। কি বুলি কয়, ধেমাজি মৰিদলৰ পৰা আহিছে। ইয়াত ক'ৰবাত আলহী খাব আহিছিলে হেনো, সোমাই গ'ল মোৰ ইয়াতে। তাৰপাছত ভিডিঅ' এটা কৰিবলৈ মন গৈছে হেনো, কিন্তু কেনেকৈ আৰম্ভ কৰোঁ সেইটোহে মানে কথা বিচাৰি পোৱা নাই, বা আৰম্ভণি কেনেকৈ কৰোঁ সেইটোৱে মানে ভাবিব পৰা নাই হেনো। ভয় লাগিছে, সেইকাৰণে মই কথাটো আৰম্ভণি কৰি দিছোঁ আৰু। তাৰপৰা নামটো এবাৰ কৈ দিয়ক। মোৰ নামটো বিশ্বজিৎ চাংমাই। মই সুধিছোঁ আৰু হয়তো জানে চাগে আপোনালোকৰ ফলোৱাৰ্ছবিলাক। নমস্কাৰ বন্ধুসকল, কৈ দিছোঁ আৰু এতিয়া অলপ সাহসটো আহিছে কৈ দিয়াৰ কাৰণে। আমাৰ ইউটিউব চেনেল নলেজ আছামলৈ স্বাগতম জনাইছোঁ সকলোকে। আজি আকৌ এদিন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আৰু আমাৰ মাজত কোন আছে আৰু ক'বলগীয়া কোনো কথাই নাই, আৰু চবেই চিনি পায়েই আমাৰ মনোজ দা নহয় আৰু চবেই মনোজ ভাই বুলি চিনি পায়। আজি একদম সাক্ষাৎ মনোজ দাৰ ঘৰত আছোঁ। মনোজ দা আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আপোনাক। ধন্যবাদ। বিশেষ একো নুসুধোঁ আৰু দেই, কিনো সুধিম, মনোজ দাৰ কথা সকলোৱে চব জানেই। হ'লেও আৰু মনোজ দা, হেৰি কি বুলি কয়, আপুনি ইউটিউব জগতলৈ কেতিয়া আহিলে? 17 চনৰ ছেপ্টেম্বৰ মানৰ পৰাই আৰম্ভ কৰিছিলোঁ আৰু। হয়, তাৰপিছত এতিয়া কি সুধিম, তাৰমানে মোৰ মনত আহিছে যদি আকৌ পাহৰি গৈছোঁ। আছে কথা পেটত আছে, মানে মুখৰ পৰা ওলাই অহা নাই, জাম হৈ আছে ডিঙিৰ ভিতৰতে। এনেকুৱা হৈছে। কি সুধিম বাৰু, আজিকালি মানে কি হয়, প্ৰথম আপোনাক যেতিয়া আমি ইউটিউবত চিনি পাইছিলোঁ, আপোনাক এজন মানে কি কমেডিয়ান বুলিয়ে ক'ম আৰু। কমেডি ভিডিঅ'বিলাক যেতিয়া বনায় ন, কমেডি ভিডিঅ'বিলাক চাই আপোনাক চিনাকি হৈছিলোঁ। কিন্তু আজিকালি আপুনি অকণমান কমেডি ভিডিঅ'বিলাক মানে দিয়াৰ পৰা আঁতৰত। বিশেষ একো নাই, অলপ মন নোযোৱা ধৰণৰ হৈছে মানে, সেইকাৰণেহে দিয়া নাই। কষ্টটো বেছি, বাকী একো নাই। কষ্টটো থাকেই বাৰু, এইটো এটা বেলেগ ধৰণৰ কষ্ট, আৰু ব্লগিং কৰাটো বেলেগ ধৰণৰ এটা কষ্ট। তথাপিও অলপ মনটো মানে কমকৈ গৈ আছে, বা মনটো যোৱা নাই মানে, সেইকাৰণে ইমান দিন ভিডিঅ' দিবলৈ পৰা নাই। আৰু কি হৈছে আৰু দিলোঁ মই সেইবোৰ ভিডিঅ'ৰ পৰাই মোক প্ৰায়ভাগেই চিনি পাবলৈ ধৰিছিলে। তাৰপিছত হ'ল 2-3 মাহ মানে হ'ব চাগে, আৰু মই ভিডিঅ' ভালদৰে চেনেলটো দিবই পৰা নাই, আৰু দিয়াও নাই। দিবলৈ মানে মনটো কিবা নোযোৱা টাইপৰ হৈ আছে। সেইটো চেনেলতে ছাবস্ক্ৰাইবাৰ বেছি আছে নেকি? বেছিটো বিশেষ তেনেকৈ বেছি মানে 285 মান আছে নেকি বৰ্তমান। কিন্তু হয়তো অতি শীঘ্ৰেই মনোজ ভাই চেনেলটো সেই চেনেলটো ক্ৰছ কৰি দিব আৰু। 256 হৈছে আকৌ মনোজ ভাইটো। বেছি সময় নালাগে, হয়তো বেছি দিন নালাগে আৰু। ৰাইজে ইমান মৰম দিছে, এয়া ৰাইজে ভগৱান আৰু মোৰ কাৰণে। এইটো কথা এটা কৈ দিওঁ মাজতে, এইটো কোনো ইণ্টাৰভিউ একো নহয়, জাষ্ট মনোজ দাৰ লগত কথা পাতিছোঁ। আৰু মনোজ দা বহুত ভাল লাগে, মনোজ দা মোৰ বহুত বিগ ফ্ৰেণ্ড হয়। বহুত দিনৰ পৰা লগ পোৱাৰ আশা আছিলে, আজি লগ পালোঁ, মানে ভাগ্য বুলিয়ে ক'ব লাগিব। আৰু মনোজ দা আচলতে মানুহটো পাৰ্চনেলিটিটো ইমান চিম্পুল নহয়, আমাৰ নিচিনা ইমান সৰু ইউটিউবাৰ লগত ইমান ধুনীয়া কথা হৈছে। নাই, মানুহ সকলো একেটাই আৰু, খালি কোনোবাই নতুনকৈ আৰম্ভ কৰিছে, কোনোবা কাৰোবাৰ পুৰণা হৈ গ'ল, তেনেকুৱা কথা। আৰু কি বুলি কয়, এতিয়া এটা কথা সুধোঁ, এতিয়া আমি যোনবিলাক নতুনকৈ ইউটিউবত আহিছোঁ, আমিতো গোটেই অসমৰ সৰু হওক ডাঙৰ হওক যিমানখিনি ইউটিউবাৰ আছোঁ, গোটেইখিনিতো এটা ফেমিলি বুলি ধৰিব লাগিব। হয়। এতিয়া যোনখিনি নতুনকৈ ইউটিউব জগতলৈ আহিছে, তেওঁলোকক উদ্দেশ্যে আপুনি কিবা ক'ব নেকি, যে যেতিয়া নতুনকৈ ভিডিঅ' বনাওঁতে লাজ লাগে, এতিয়া যেনেকৈ মোৰ লাজ লাগিছে, বা কেনেকৈ কি কথা ক'ম? লাজ লাগিবহে, কোনো কথাই নাই। আজি যিমান ডাঙৰ ইউটিউবাৰ হওক,
কোনেই নহওক লাজটো প্ৰথমত থাকেই, মানে থাকিবই। আৰু যিমান একেটা কামকে কৰি থকা হয় তেতিয়া লাহে লাহে লাজটো নিজে গুচি যায়গৈ, নিজে গম নাপাব আপুনি যে মোৰ লাজ আছিলে নেকি আগত বুলি। এনেকৈ কৰি থাকিলে অট'মেটিক নিজে নাইকিয়া হৈ যায়, গমেই নাপাব যে মোৰ লাজ লাগিছে নে কি লাগিছে। তেনেকুৱা ধৰণৰ কথা আৰু। এটা কথা সুধো দেই মনোজ দা, কি বুলি কয় এই ফলোৱাৰ্ছ বঢ়োৱাৰ বা ছাবস্ক্ৰাইবাৰ বঢ়োৱাৰ, ভিউৱাৰ্ছ বঢ়োৱাৰ কিবা ইউনিক কিবা ট্ৰিক্স আছে নেকি? নে বিশেষ তেনেকুৱাই নাই। ভিডিঅ' বুলি কথা নাই, ভিডিঅ' কম মানে ভিডিঅ'টো কি কণ্টেণ্টৰ ওপৰত বনাইছে বা ভিডিঅ'টো কেনেধৰণে বনাইছে, ৰাইজে ভিডিঅ'টো ভাল পাইছে নে নাই, সেইটোৱে মেইন কথা। মুঠতে ভিডিঅ'টোৱে মেইন বস্তু। ভিডিঅ' যদি বহুত ষ্ট্ৰং আছে তেনেহ'লে বেছি ভিডিঅ' নিদিলেও ফলোৱাৰ্ছ বহুত হৈ যাব। আৰু যদি ভিডিঅ' যদি দম নাই তেতিয়াহ'লে যিমান হাজাৰ ভিডিঅ' দিলেও ফলোৱাৰ্ছ নাবাঢ়িবই, মানে তেনেকুৱা ধৰণৰ কথা। কিন্তু মুঠতে কণ্টেণ্টটোৰ ওপৰত যিয়ে নহওক লাগিলে কণ্টেণ্টটোত ভিডিঅ'টোত কিবা শিকিবলগীয়া থাকক বা নাথাকক, কিন্তু কিবা এটা যেন চাই ভাল লাগিছে, অলপ লগা ধৰণৰ হ'ব লাগে, তেতিয়া নিশ্চয় হয়তো ৰাইজে ভাল পাবই। সেইটোৱে কথা। আজি কিন্তু মোৰ ভিডিঅ'টোত ভিউজ আহিব বুলি ভাবিছোঁ, যিহেতু আমাৰ লগত আজি এইটো আৰু ৰাইজে জানে দেই, হেভি হ'ব বুলি ভাবিছোঁ ভিডিঅ'টো। মনোজ ভাই চাম, মুঠতে ৰাইজে কিমান ভিউজ আহে সেইটো চব মনোজ ভাইৰ ওপৰত কথা ওলাব, মানে মনোজ ভাইক যে কিমান ভালে কৰিব নলেজ আছাম। যিসকলে চাই আছে নতুনকৈ ছাবস্ক্ৰাইব কৰি দিয়ক। কি নলেজৰ ওপৰত বনাই? মই এডুকেশ্যনেল ভিডিঅ'বিলাক দিওঁ, মাজে মাজে মেথ শিকাওঁ আৰু এই জিকে চিকে দিওঁ কিবা কিবি, আৰু এনেকৈ ইউটিউবাৰবিলাকৰ লগত কথা পাতোঁ। গমটো নিশ্চয় পাইছেই চাগে। তাৰপৰা ছাপোৰ্টটো কৰিব সকলো একেলগে, আৰু ঠেলামণি সকলে গুচি যাব লাগে। হয়, থেংক ইউ, ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু, মনোজ ভাইৰ কাৰণে জল্দি বহুত ছাবস্ক্ৰাইবাৰ লাগে মোক, আৰু ভিউজ লাগে। চাওঁ মনোজ ভাই আপোনালোকে কিমান মৰম কৰে। থেংক ইউ ধন্যবাদ। আপুনি ভিডিঅ'ত যে মই হাঁহিতে মাৰি দিব নেকি, বেয়া নাপায়? ভালকৈ দিয়ক। ভাতটো কমকৈ খালোঁ, মানে ভালকৈ ওলোৱা নাই সেইকাৰণে। হ'লেও দিয়ক অলপ।